খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি আমি এঠাইত যাবলৈ ওলাইছোঁ আৰু ক'ত যাম কি কৰোঁ আপোনালোকক সকলো দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আৰু এতিয়া মই যাম আৰু মোৰ তেখেত যাব পুৰাই দেখাইছোঁ ৰখি আছে আৰু মই ব্লগ বনাই আছোঁ আৰু আপোনালোকে চাই থাকিব। সোমাই আহি কিনে আমি পাই গ'লোঁ নৱগ্ৰহ মন্দিৰ আৰু এই নৱগ্ৰহ মন্দিৰটো আছে চপাইত, মঙলদৈ চপাই হয় এইখন চাম্বত। আৰু এয়া এনেকৈ দেখাই আছোঁ অলপ ভিতৰত সোমাই যাওঁ। এইটো হৈছে নৱগ্ৰহ মন্দিৰ আৰু কাষৰ এইবিলাক ওচৰে পাঁজৰে এইবিলাক কি ধুনীয়া পৰিৱেশ। ভিতৰত সোমাম আৰু তাৰ আগতে চাকি তাকি আনিব গৈছে মানুহজনে। চাকি তাকি আনিলে একেলগে দুজনে সোমাম ভিতৰত। আৰু এইফালে মেইন ৰাস্তা আৰু হয় মেইন ৰাস্তা, গাড়ীবিলাক যায়ে আছে চাই থাকক। এইটো হৈছে মন্দিৰৰ ভিতৰখন আৰু ইয়াতে চব গ্ৰহ আছে, শনি মংগল বুধ চব গ্ৰহ আছে। এনেকৈ দেখাই আছোঁ আপোনালোকক। আমাৰ মন্দিৰত পূজা চূজা দিয়া হৈ গ'ল আৰু আমি এতিয়া যাম ঘৰত। আৰু এখেতৰ কাৰণে আহিছিলোঁ, বিশেষ এখেতক তাৰমানে শনিয়ে পাইছে, সেইকাৰণে পূজা দিব আহিছোঁ। কিবা এটা কি নালাগে তাৰমানে ক'ব লাজ কৰে, কেমেৰাৰ আগত ক'ব লাজ কৰে। আৰু এয়া মন্দিৰৰ চৌধ কি ধুনীয়া আৰু ইমান ধুনীয়া ফুলৰ গছ এডাল ভিতৰত হৈছে, বহুত লাগে। মই বিৰাট ভাল পাওঁ ৰঙা ফুল। আৰু এতিয়া যাওঁ ঘৰত। মন্দিৰৰ পৰা ঘৰ কেতিয়াবাই পালোঁ আৰু ভিডিঅ' বনাব নহ'ল, কাৰণ আলহী আহিছে আমাৰ ঘৰত। লৰালৰিকৈ ভাত বনোৱাত ব্যস্ত হৈ গ'লোঁ মই আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু চবখিনি বনোৱা হোৱাৰ পিছত। গতিকে কি বনাইছোঁ আলহীৰ কাৰণে খানা চাই বনাইছোঁ গাহৰি মাংস, যিহেতু আলহীয়ে গাহৰি খাই ভাল পায় সেইকাৰণে গাহৰি বনোৱা হ'ল। ইফালে আছে মাটিৰ দাইল বনাইছোঁ আৰু ইফালে পটল বেঙেনা ভাজি আৰু ইয়াতে আছে চালাড, নেমু, জলকীয়া, পাপৰ ফ্ৰাই কৰিম। আৰু আলহীকেইটা দেখাই দি আছোঁ ৰ'ব দেই, ফোন আহিছে দিয়াচোন ইয়াৰফোনডাল দেখাচোন ক'ত লৈছা, হেডফোনডাল চাওঁ ক'ত লৈছা, চাওঁ ব্লুটুথ এইটো বা ব্লুটুথ লৈছে কাণত। আৰু এইফালে আলহী গৈ আছে। তো এতিয়া বাজিল 9টা আৰু আমি ভাত পানী খাই কিনে শুম আৰু লাহেকৈ। বাবুই আৰ্ট কৰি আছে, সি আৰ্ট ভাল পায়।